हेलो फ्रेंड्स की खबर पुनर आहिछु मोर अन्य এটা ৰেচিপি লৈ আজি মই কি বনাবলৈ লৈছো চাও আহকচোন এই আমাৰ চাউল একাপ ব্যৱহাৰ কৰিছো মই 2 ঘণ্টাৰ আগতে তিয়াই ৰাখিছিলো আনফালে এটা আলু ব্যৱহাৰ কৰিছো আৰু পিহনাত মই ভালদৰে পিহি লৈছো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব ইয়া চাওকচোন পিহি লোৱা আলুটো মই এনেদৰে পানীত ডুবাই ৰাখিছো আনফালে মিক্সাৰ জাৰত চাউলবোৰ দি দিছো তাৰ লগতে পিয়াজ আৰু পিহি লোৱা আলুবোৰ দিছো আপোনালোকে লগতে কেঁচা ধনিয়া দিব পাৰে যেহেতু মোৰ ওচৰত নাছিলে সেইকাৰণে মই ব্যৱহাৰ কৰা নাই ইয়াৰ লগতে মছলা এড কৰিছো জিৰা ধনিয়া গৰম মছলা আৰু ৰেড চিলি পাউডাৰ লগতে সোৱাদ অনুযায়ী নিমখ দিব এতিয়া এনেদৰে ভালকৈ মিলাই লৈ ফ্ৰাই পেনত এনেদৰে দি দিছো বনাবলৈ তেনেই সহজ হয় লৰা টিফিনত দিবলৈতো খুব কম সময়ৰ ভিতৰতে ওলোৱা এটা ভাল ৰেচিপি আপোনালোকেও ট্ৰাই কৰি চাব খুব কম সময়ৰ ভিতৰতে হয় সাধাৰণভাৱে আমাৰ ঘৰত প্ৰায় থকা বস্তুই হয় আলু আৰু চাউল চাওকচোন ধুনীয়াকৈ হৈ গৈছে মোৰ ভিডিওটো ইমানলৈকে আছিল আপোনালোকে ভিডিওটো চাই কেনে পাই জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰিব পুনৰ অন্য এটা ৰেচিপি লৈ আহিম আজিলৈ আহিছো বাই বাই